এবাৰে লাষ্ট আৰু দেই পূজা চাবলৈ গৈ পেলাই এনেকুৱা অৱস্থা হ'ব বুলি জনা হ'লে মই নগলোহেঁতেন মোৰ কপালখন আৰু মায়ে কিনি দিয়া ৰূপা জাঙিয়াকেইটা একেই অলপ দিন ঠিক থাকে তাৰপিছত অট'মেটিকেলি একেবাৰে ফুটা ওলাই যায় আৰু এটা কথা জাঙিয়াকেইটা চিলাব পাৰি কিন্তু মোৰ কপালখন নো চান্স এতিয়াতো এনেকুৱা লাগিছে সোনকালে এই পূজা চূজাবিলাক শেষ হ'ব লাগে আৰু দেই না ৰহেগা বাঁহ গছ না বজেগা বাঁহী মুতুৰা তই ইয়াতহে বহি আছ নহ'লে ক'ত বহিম তোৰ মূৰৰ ওপৰত বহিব লাগে নেকি নাই মই আকৌ বোলো পূজা চূজা চাবলৈ গৈছ নেকি নাই যোৱা কি হ'ল পূজাত বোলে আকৌ একেবাৰে AK-47 কি ন কি হ'ল খুৰীয়ে পূজা চাবলৈ পইচা নিদিলে নেকি মোক পূজা চাবলৈ পইচা দিব নালাগে তই পূজা চাবলৈ পইচা ক'ৰ পৰা পাৱ মুতুৰা পইচা মানতা নেহি চিন লেতা হে কিছিছে হাঁহিব নালাগে তই এইবাৰ পূজা চাবলৈ দেউতা পকেটৰ পৰা পইচা মাৰিছেতো 10 দিন পইচা মাৰিলো গমেই নাপালে তই 10 দিন পইচা চুৰ কৰিলি গমেই নাপালে मुतुरा किसी के पैर के नीचे से धरती सुराने वाला लड़का है तो ये पैसा क्या चीज है तेने होले तू एबार पूजा देखुन फटा फाटी एकदम पिसे किमान टका माइली कसुन सब मिलाई 37 टका होइसे तो 10 दिनत मात्र 37 टका है कुटाब पाइली कितना पैसा चुराया है वो इम्पोर्टेंट नहीं पैसा चुराया है वो इम्पोर्टेंट है মিৰ্জাপুৰ সিজন 2 চালু মানে বল তেনেহলে আজি তই মই পূজা চাবলৈ যাওঁ মই পূজা চাবলৈ যাব নোৱাৰো বল আকৌ কি ফুসফুসাই আছ তোৰ 37 টকাটো দি কিবা জেলেপি চিংৰা খাই আহিম হে না আজি মানে মোৰ আলহী আহিব মানে সিহঁতেও লগ ধৰিছে যে আজি নাযাওঁ দে মই পূজা চাবলৈ লগ ধৰোতে তই মানা কৰিলি যে আজি যোৱা বছৰ দেখোন আলহী আহোতেও আমি বেলেগকে চাবলৈ গৈছিলো কি বুলি কওঁ এতিয়া নহয় মানে আলহী লগতে মানে সৰু কেঁচুৱা এটাও আহিব তো মইহে আকৌ এইবিলাক বচ্চা চচ্চা চম্ভালিব পাৰো ন তো সিহঁতে বুকুৰ মানে লগ থৈছে আৰু আৰে ই কিয় মিছা কথা কৈছে তই যা এতিয়া ঘৰলৈ মই তোৰ লগত কাইলৈ বা পৰহিলৈ যাম দে সঁচাকে কচোন কি হৈছে তোৰ আলহীটো অহা নাই পক্কা তই মোক মিছা কথা কৈছ কিবা এটা নতুনকে জেন কৰিছ ন তই নাই সব ঠিকে আছে কবি নে তই কি হৈছে মানে জেলেপি খালো কালি তো অকমান পেটত মানে ইফাল সিফাল হৈছে আৰু তই 10 কেজি জেলেপি অকলে খাই দিয়া মানুহ মিছা কথা নকবি একদম সঁচাকে কচোন কি হ'ল কি কম মই এতিয়া সঁচা কথাটো কৈ দিও নেকি মোৰ ইজ্জতটো যে নাইকিয়া হৈ যাব মুখৰ ভিতৰতে কি ফুসফুসাই আছ তই মোক কবলৈ ইমান ভাবিবলগীয়া হৈছে নে মাৰিলে মোক কোনে মাৰিলে মানুহটো চিনি নাপাওঁ মই বাৰু ঠিক আছে কিন্তু কিয় মাৰিলে মই মানে জেলেপি খাই আৰু AK-74টো লৈ পেলাই পূজা চাই চাই ঘূৰি ফুৰিছিলো তাৰপিছত কি হ'ল ধুনীয়া ছোৱালী এজনী আহিছিল পূজা চাবলৈ ধুনীয়া মানে বহুত ধুনীয়া তাৰপিছত কি হ'ল তাইও মোলৈ চাই আছিল আৰু ময়ো তাইলৈ চাই আছিলো মোৰ মানে লাভ হেড ফাৰ্ষ্ট চাইট হৈ গৈছিল তাৰপিছত কি হ'ল বাহ বাহ কৰিব নালাগে বেছি মই তাইক জোকাইছো বুলি এটাই আহি পেলাই এনেকুৱা পিটিলে মই গম পাইছিলো এনেকুৱা কিবা এটা হ'ব বুলি মোক পিতাটো বোলে পিছত গম পালো তাই ককায়েক আছিলে একো নাই দে তোৰ প্ৰেমৰ ডিএনডাল একেবাৰে লগে লগে হৈয়ে গ'ল আৰু প্ৰেমৰ ডি এণ্ড হওক বা ডি বিগিনিঙে হওক মোৰ কোনো টেনচন নাই কিন্তু মোৰ সন্মানটো যে গ'ল মানুহৰ আগত বেয়া কাম নকৰাকে যে মই এনেই গালি খালো এনেই মাৰ খালো সেইটো ক'ত যাব মানুহে ঠিকেই কয় ছোৱালী চক্কৰত ফাটিব পকৰ আৰু মোৰতো চক্কৰো চলা নাছিল ভাই বছ তাইলৈ চাইহে আছিলো দেখাৰ লগে লগে একেবাৰে ক্ৰাছ বনি গৈছিল জাননে তোৰ ক্ৰাছৰ কথা নকবি তোৰ ক্ৰাছ দেখোন একেবাৰে দিনে দিনে চেঞ্জ হয় ক'ত দিনে দিনে মোৰ ক্ৰাছ চেঞ্জ হোৱা দেখিছ তই এতিয়া মানুহে নিজৰ ক্ৰাছ চেঞ্জ কৰি নাথাকে ধৰ্মটো চেঞ্জ কৰি থকাহে ট্ৰেণ্ড বনিছে পিছে কথাটো কিন্তু তই একদম সঁচাই কলি দেই বল বল এতিয়া ইয়াতে মন মাৰি বহি থাকিব নালাগে অলপ ওলাই যাওঁ নাযাওঁ একো নহয় বল মই জেলেপি খুৱাম যাবলেতো মোৰো মন আছে কিন্তু সেইডালে মোক ইমানেই মাৰিলে মোৰ এতিয়া অৱস্থা বিহু নাচনীজনী নিচিনা কিয়
তাৰ নাচনীজনীয়ে বিহু নাচি কঁকাল ভাঙে আৰু মই ছোৱালী চাই কঁকাল ভাঙি আহিছো কিন্তু যোনে তোক মাৰিছে তাৰো তামাম হাঁহ কিন্তু দেই মুতুৰাক মাৰিছে ক'ৰ হয়নো তোক মৰা ল'ৰাটো আমাৰ এলেকাৰে নে গম নাপাওঁ আগতে আমাৰ ইয়াত দেখা নাই মই নামটো সুধি আহিব লাগিছিল নেক্সট টাইম বাচি থাকিব পাৰিলিহেঁতেন নামটো জানো ছোৱালীজনীয়ে মাতি আছিল নহয় কি বুলি মাতিছিল বৰাদা বুলি